নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতা মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত আকৌ এটি ৰেচিপি লৈ আহিছোঁ। কি বনাওঁ চাই থাকক আপোনালোকে শেষলৈ ভিডিঅ'টো। আৰু কাহ চৰ্দি হৈছে, তাৰ কাৰণে মাতটো বহি গৈছে, গমে পাইছে আপোনালোকে। আৰু আজি ঠাণ্ডাও ইমান ঠাণ্ডা দিছে নহয়, দিনটো ৰ'দ দেখাই নিদিলে, একদম কুঁৱলী পৰি আছে। চুৱেটাৰ খোলাই নাই আজি ৰাতিপুৱাৰ পৰা, আৰু চুৱেটাৰটো এটাৰ পিন্ধি বোলো কিবা এটা ঠাণ্ডা বতৰ যিহেতুকে কিবা এটা বনাওঁ। চাই থাকক ভিডিঅ'টো শেষলৈ কি বনাওঁ। এয়া মই মচুৰ দাইল তিয়াই থৈছিলোঁ ৰাতিপুৱা, 3 ঘণ্টামান সময় তিয়াই থৈছোঁ। এইখিনি ভালদৰে সিজি গৈছে। এইখিনি মই এতিয়া ভালদৰে ধুই লৈছোঁ, ঠাণ্ডা পানী দি ধুই লৈ এইখিনি ইয়াত দুটা মই সৰু সৰুকৈ মিডিয়াম চাইজৰ পিঁয়াজ কাটি দিছোঁ। লগতে দিছোঁ নহৰু অলপমান আৰু কেঁচা আদা অলপমান, কেঁচা জলকীয়া দুটা, নিমখ অকণমান আৰু এটা জিৰা গুড়া অকণমান দিছোঁ, জিৰা গুড়া অকণমান আৰু ধনিয়াৰ গুড়া অকণমান দিছোঁ। ইয়াতে দুটা কণী দি দিছোঁ, মই হাঁহৰ কণী দি দিছোঁ, দুটা কণী দি দিছোঁ। দি এইখিনি এতিয়া গোটেইখিনি মই ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। গোটেইখিনি মই মিক্সিত গোটেইখিনি গ্ৰাইণ্ড কৰি ল'ম। এইখিনি গ্ৰাইণ্ড কৰি লৈ এইফালে তাৱা এখন তুলি দিছোঁ গেছত গৰমৰ কাৰণে। তাৱাখন গৰম হওঁতে এতিয়া দি দিছোঁ মিঠাতেল, দি দিছোঁ মিঠাতেল দি দিছোঁ। দি এইখিনি মিক্সিত যি গোটেইখিনি লগ কৰি গ্ৰাইণ্ড কৰি লৈছিলোঁ, সেইখিনি এনে হৈছে। কণী দুটা দিয়াৰ কাৰণে বেছি শুকান টাইপৰ হোৱা নাই। এইখিনি এতিয়া তাত মই গোটেইখিনি দি দিম। গোটেই দি দিম মই তাত গোটেইখিনি দি দিছোঁ। ধুনীয়া কৰি চাৰিওভাগে দি দিছোঁ। মই পাকঘৰত কাম কৰি আছোঁ আৰু আমাৰ কলিজাই কি কৰি আছে চাওক, তাই দিনটো খেলি আছে এনেকৈ, চাওক কলিজা। আৰু ইপিনে এইখিনি হৈ গ'ল। এতিয়া নেক্সট ভাগটো ওপৰৰখিনি ভালদৰে সিজি যোৱা নাই, কেনেকৈ দিব এয়া চাওক। এইখিনি মোক হেল্প কৰিছে মোৰ ভাইটিয়ে। তলৰখিনি অকণমান জ্বলি গৈছে। এইখিনি হোৱাৰ পিছত এইখিনি মই 5 মিনিটমান ৰাখি দিছোঁ ঠাণ্ডা হোৱাৰ কাৰণে। ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি সৰু সৰু পিচ কৰি কাটি লৈছোঁ। এইখিনি ধুনীয়াকৈ এপিচ হৈছে, ধুনীয়াকৈ পিচ কৰি কাটি লৈছোঁ। আৰু এইফালে মই কেৰাহী এখন গৰম হ'ব দিছোঁ। তাতে তেল দি দিছোঁ, মিঠাতেল দিছোঁ। লগতে জিৰাৰ দি দিছোঁ, শুকান জ্বলা দুটা, ইলাচি 3টা, তেজপাত এটা দি দিছোঁ। দি ইয়াতে মই পিঁয়াজ লৈছিলোঁ এটা ডাঙৰ চাইজৰ কাটি, সেই পিঁয়াজটো দি দিছোঁ। এইখিনি মই 2 মিনিটমান ফ্ৰাই কৰি লৈছোঁ। এইখিনি 2
মিনিটমান ফ্ৰাই কৰি উঠি ইয়াত বিলাহী দি দিছোঁ। 2টা বিলাহী লৈছিলোঁ, বিলাহী 2টা দি দিছোঁ। ইয়াত আদা দি দিছোঁ অলপমান, নহৰু অলপমান দি দিছোঁ। দি এইখিনি মই আৰু 2 মিনিটমান ভালকৈ ফ্ৰাই কৰি লৈছোঁ। এই 2 মিনিটমান ফ্ৰাই কৰাৰ পিছত নিমখ দি দিছোঁ। এটা নিমখটো সোৱাদ অনুসাৰে দি দিব। হালধি 1 চামুচ দি দিছোঁ। দি এইখিনি আৰু মই 3-4 মিনিটমান ফ্ৰাই কৰি লৈছোঁ। ইয়াত তেলটো ওপৰত উঠিছে। দি ইয়াতে মই এতিয়া দি দিম, মই আলু লৈছিলোঁ সৰু চাইজৰ, 2টা কাটি আলু 2টা দি দিছোঁ। আলু 2টা দি আলু 2টা সিজি যোৱাকৈ মই ঢাকি এইখিনি কম জুই দি কিনে ফ্ৰাই কৰি ল'ম। এইখিনি মই ঢাকি দি কম জুইত আলুখিনি সিজি যোৱালৈকে ফ্ৰাই কৰি লৈছোঁ। এইখিনি চাওকচোন, আলুখিনি ধুনীয়া কৰি ফ্ৰাই হৈ গৈছে। আলুখিনি ফ্ৰাই হৈ গৈছে। এইখিনি ফ্ৰাই কৰি লৈ ইয়াত ধনিয়াৰ গুড়া অকণমান দি দিছোঁ। দি এইখিনিত মই আধা কাপমান পানী দি দিছোঁ। পানীখিনি দি এইখিনি পানীখিনি শুকাই যোৱালৈকে কম জুইতে মই এইখিনি লাৰি পানীখিনি শুকাই যোৱালৈকে লাৰি আছোঁ। পানীখিনি ভালদৰে শুকাই যোৱাৰ পিছত এইখিনি ধুনীয়া হৈছে। চাওক, আলুখিনি সিজি গৈছে, পানীখিনি শুকাই গৈছে। এইখিনি যোৱাৰ পিছত মই ইয়াত এইখিনি ধুনীয়াকৈ তেলটো ওপৰত উঠিছে। এইখিনি ভাজি ইয়াত মই এতিয়া অকণমান বেছিকৈ পানী দি দিছোঁ। ইয়াত এই কণী আৰু দালি, মচুৰ দালি যিখিনি বনাইছিলোঁ মই সেইখিনি ইয়াত দি দিম। ইয়াত পানী বেছিকৈ দি দিছোঁ। পিচকৈ মই কাটি থৈছিলোঁ কণী আৰু মচুৰ দালি, ইয়াতে দি দিছোঁ এপিচ কৰি। ইয়াতে মই কালাৰটো অহাৰ কাৰণে কাশ্মীৰী লাল মিৰ্চ দি দিছোঁ অলপমান, নহ'লে কালাৰটো ইয়াত নাছিল। এইখিনি ৰেডি। আপোনালোকে এনেকৈ বনাই খাবচোন, খাই কেনেকুৱা লাগে মোক কমেণ্টত জনাব। মই ওপৰত কেঁচা ধনিয়া দি দিছোঁ অকণমান, আৰু এইফালে সোৱাদ ৰেডি। আৰু এয়া ময়ো খাব ধৰিছোঁ।